আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বৰ্ণিললৈ স্বাগতম জনাই বেঙেনাৰ এটা টেঙা মিঠা জ্বলা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া এনেকুৱা সাইজৰ বেঙেনা 4টা লৈ ভালকৈ ধুই এখন শুকান কাপোৰেৰে মুছি সৰু সৰুকৈ 4 পিচকৈ কাটি ললোঁ। এতিয়া বেঙেনা কটা শেষ হ'ল। ইয়াৰ পাছত গেছত এখন পেন বহুৱাই কম ফ্লেমত তাত দিছোঁ 5 ফোৰণ এচামুচ, বগা সৰিয়হ এচামুচ, কলা সৰিয়হ এচামুচ, জিৰা 1.5 চামুচ, ধনিয়া 1.5 চামুচ, জনি এচামুচ, শুকান জলকীয়া 2টা আৰু চফ এচামুচ। সেমেকা ভাৱটো আঁতৰাবলৈ অলপ সময় ভাজিব লাগিব। এতিয়া মছলাখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ জাৰত ভৰাই গ্ৰাইণ্ড কৰি লৈছোঁ। একেবাৰে মিহিকৈ কৰিব নালাগে, এনেকুৱা অলপ গোটা গোটা হৈ থাকিব লাগে। এতিয়া আন এখন কেৰাহী গেছত বহুৱাই তাত পৰিমাণ অনুযায়ী মিঠাতেল দি মিডিয়াম ফ্লেমত বেঙেনাখিনি ফ্ৰাই কৰি ল'ব লাগিব। বেঙেনাখিনিতে এচামুচ হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি অকণমান ভাজি দিছোঁ। এই তেলখিনিতে বাকি থকা বেঙেনাখিনিও ভাজি লৈছোঁ। এতিয়া এনেকৈ বেঙেনাখিনি নমাই লোৱাৰ পাছত সেইখিনি তেলতে এচামুচ আদা নহৰু পেষ্ট ভাজি ল'ব লাগিব আৰু তাত দিব লাগিব এচামুচ হালধি আৰু জলকীয়া গুড়ি এচামুচ। এতিয়া অলপ লৰাই তাতে গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি মিক্স কৰি দিছোঁ। মছলাখিনি দিয়াৰ লগে লগে ভাজি থোৱা বেঙেনাখিনি দি দিছোঁ। বেঙেনাখিনি লৰাই তাত ভিনেগাৰ 2 চামুচ দিছোঁ। আৰু তাতে চেনি 3 চামুচ দি ভালকৈ মিহলি কৰি দিছোঁ। ইয়াৰ পাছতে কেঁচা জলকীয়া 3টা কাটি দি মিক্স কৰি অলপ সময় লৰাই নমাই থৈছোঁ। আমাৰ বেঙেনাৰ আচাৰ সম্পূৰ্ণ হৈ গ'ল। এই আচাৰটো বিশেষকৈ লুচি বা ৰুটিৰ লগত খাবলৈ ভাল। আপোনালোকেও বনাই ইয়াৰ জুতি লৈ চাবচোন। এতিয়া এটা কাঁচৰ বটল পৰিষ্কাৰকৈ ধুই ৰ'দত শুকুৱাই আচাৰখিনি ভৰাই থ'ব। তেতিয়া আচাৰখিনি ভালে থাকিব বহুত দিনলৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে প্লিজ তেখেতসকলে যেন ছাবস্ক্ৰাইব কৰে। লগতে ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।